বন্ধ করো সকল গ্রুপ হসপিটাল খোলা বিনাশ করো ইসলাম জিন্দাবাদ 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 ছাত্র লীগ জিন্দাবাদ জিন্দাবাদ আগুয়া আগুয়া হেলে কিছু ইসলাম জিন্দাবাদ জিন্দাবাদ মৃত্যু হয়েছে বিজেপি সরকারের জবাব দিও সকলো বাগিচা হসপিটালত কিয় ডাক্তার নাই বিজেপি সরকার জবাব দিও বিশাকবি দিরিয়া জকাই কিয় বন্ধ করে দিয়া বিজেপি সরকার জবাব দিও জকাই দিরিয়া বিশাকবি গ্রুপ হসপিটাল অতি শীঘ্ৰে মুকলি বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ আগতে এটা প্ৰতিশ্ৰুতি দিছিলে যে চাহ শ্ৰমিকক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিব। আপুনি যদি হিচাপ কৰে যোৱা 12 বছৰ চাহ বাগিচাত কি চলি আছে তেতিয়াহ'লে গম পাব। তিনিচুকীয়া জিলা বেলেগ বাদ দিয়ক, তিনিচুকীয়া জিলাত শ্ৰম মন্ত্ৰীৰ জিলা, শ্ৰম মন্ত্ৰীৰ গৃহ জিলাত 3খনকৈ গ্ৰুপ হস্পিটেল এই সময়ছোৱাত বন্ধ হৈ গ'ল। দিৰিয়াল, বিশাকুপি আৰু জকাই। তাতকৈ ডাঙৰ কথা যে বাগানবিলাকত চিকিৎসক নাইকিয়া, মেক্সিমাম বাগানত। এতিয়া চৰকাৰৰ এটা যিটো কাৰবাৰ চলি আছে 938খন বাগানৰ ভিতৰত অসমত মাত্ৰ 250খনতহে ডক্টৰ আছে। এইটো হৈছে কণ্ডিশ্যন, যাৰ কাৰণে শ্ৰমিকৰ কি অৱস্থা হৈছে এইটো আপোনালোকে ভুক্তভোগী শ্ৰমিকসকলক সুধিলে গম পাব। আমি যোৱা বছৰ 4 মে'ত এই অফিচত এখন স্মাৰকপত্ৰ দিছিলোঁ যে এই যিটো কণ্ডিশ্যন হৈ আছে চিকিৎসা সেৱাৰ এইটো ভাল কৰিব লাগে, এই অফিচে ভূমিকা ল'ব লাগে। কাৰণ শ্ৰম আইনত এইবিলাক আছে যে যদি বাগানে হস্পিটেল নিদিয়ে, ডক্টৰ নিদিয়ে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। কিন্তু এই অফিচৰ অকমন্যতা মানে বুজি পোৱা নাই এই অফিচটো কি কাৰণে বহি আছে ইয়াত অফিচাৰসকল, তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। গতিকে আজি এবছৰৰ মূৰত আমি এই প্ৰতিবাদ কৰিছোঁ আৰু অনাগত দিনত যদি এওঁলোকে কোনো কাম নকৰে তেতিয়াহ'লে এই অফিচত আমি তলা মাৰি দিবলৈ বাধ্য হ'ম। আমাৰ ডুমডুমা সমষ্টিৰ বিশেষকৈ সমস্যা হৈছে মেডিকেলৰ সমস্যা। মেডিকেলৰ সমস্যা যেতিয়া আমাৰ প্ৰথম আগত চেণ্ট্ৰেল মেডিকেল আছিলে দিৰিয়াল আৰু বিশাকুপি, যিমান বাগানৰ মানুহ চিৰিয়াছ পেচেণ্ট যদি হৈ যায় বিশাকুপি লৈ গ'লে অন্তত যেনেকৈ আমি ইনষ্টলমেণ্ট বস্তু আনো সেইমতে আমাক কোম্পানীয়ে পইচা দিয়ে, কোম্পানী ইনষ্টলমেণ্টতে আমাক পইচাখিনি দিয়াই দিয়ে যে মেডিকেলৰ আমাৰ সুবিধাবিলাক হয়। এতিয়া ডিব্ৰুগড় তিনিচুকীয়া পঠাই দিয়ে, কিন্তু তাত পইচা 5,000 10,000 নহ'লে আমাৰ কামেই নহয়। তাত ডক্টৰে খালি পইচা নলয়, বাকী যিমান দৰৱ পাতি কিনিব লাগিব। ত আমাৰ দুখীয়া মানুহ শ্ৰমিকে পইচা ক'ত পাব? আগতে কোম্পানী সহায় কৰিছিলে যে মেডিকেল পেচেণ্টক পঠাই দিয়াৰ পিছত যে চেণ্ট্ৰেল মেডিকেল বিশাকুপি আছিলে, পেচেণ্টক পঠাই দিয়াৰ পিছত আমাৰ পইচা কোম্পানী অলপ অলপ কাটি কিনি যোন দৰমহা পৰা 15 দিন দৰমহা দিয়ে সেইজনৰ পৰা অলপ অলপ 500 400 এনে কাটি কিনি পেচেণ্টৰ যোনটো পইচা মানে মেডিকেলৰ যোনটো খৰচা হয় এই খৰচাটো লাহে লাহে কাটে। এতিয়াতো সেইবোৰ চব বন্ধ হৈ গ'ল। যেতিয়াৰ পৰা মানে বিজেপি চৰকাৰ আহিলে আৰু বাগানখন বিক্ৰী হ'ল, এম কে শ্বাহ আহিলে, তেতিয়াৰ পৰা আমাৰ বাগান মেডিকেল যিমান সুবিধাবিলাক আছিলে সুবিধাবিলাক বন্ধ হৈ গ'ল। আৰু প্লাছ কি হৈ গ'ল, আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে আৰু আমাৰ মানে যেতিয়া মেঘৰ কোম্পানী আছিলে ধুনীয়াকৈ সুবিধা আছিলে। এতিয়া বাগান মানুহ মৰি গ'লেও নিজে খৰি কাটিব লাগিব, নিজে আনিব লাগিব। আগত যেনেকৈ ট্ৰেক্টৰ সুবিধা দিছিলে, বাঁহ দিছিলে, পানী টেংকি দিছিলে, যিটো মানে শ্ৰমিকক সুবিধা দিছিলে সুবিধাবিলাক নাই। চাপাতো আপুনি আজিকালি চাপাত এইটো পেলাই দিয়ে, সেইবোৰ আজিকালি ৰেচন যোনে চাপাত বনায় সেইবোৰ ৰেচন চাপাত দিয়ে খাবলৈ। ইমান অসুবিধা মানে ইমান অসুবিধা। কোন মানে আমাৰ মানুহ ধৰ্ণা নিদিয়ে কেতিয়াও। বানাছ যদি 18% দিয়ে তেতিয়াও ধৰ্ণা নিদিয়ে। কোনদিন দাবী নকৰে যে আমাক 21% দিয়ক বুলি, লাগিলে 19% দিয়ক, তেতিয়া আমাৰ মানুহ সন্তুষ্ট। তেতিয়া আমাৰ মানুহ ইমান মূৰ্খ কৰি আছে, চিলিক ভোট বেংক লিখা আমাক ইস্তেমাল কৰি আছে। বিজেপি চৰকাৰ হওক বা কংগ্ৰেছ চৰকাৰ হওক, যি সুবিধা পাব লাগে আমাক আশা দিছে, আশা দি আছে, এতিয়ালৈকে আমি একো সুবিধা পোৱা নাই। আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ, ৰাইজে জনাই আছোঁ, আমাৰ এইটো অফিচৰ আগতে 2-3 দিন আহা হৈ গৈছে, আজিলৈকে একো সুবিধা পোৱা নাই। এইটোতো আমি কম জনসংখ্যা আছোঁ আৰু ডাঙৰকৈ পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে। এতিয়া আমি আহি কিনি খালি জনাবলৈ বিচাৰিছোঁ আৰু ভগৱানৰ কিবা আশা কৰিছোঁ, চৰকাৰক আশা কৰি ধন্যবাদ জনাইছোঁ যে আমাৰ সুবিধাবিলাক কাম কৰি দিয়ক। ইমানে কৈ মই ধন্যবাদ। কি ধৰণে মানে আমাৰ যেতিয়া মানে আমাৰ বাগানত কিবা এটা যদি বেমাৰী যদি ওলাই যায়, তো প্ৰথম মানে আমাৰ দিৰিয়াল গ্ৰুপ মেডিকেল আছিলে, কিন্তু কমচে কম নহ'লে 2014 চনৰ পৰা এতিয়ালৈকে আমাৰ মানে যেতিয়ালৈকে বিজেপি আহিলে আমাৰ চৰকাৰত, আমাৰ মানে গ্ৰুপ মেডিকেল একেবাৰে বন্ধ হৈ গ'ল মানে। আৰু আমাৰ ইমান দিগদাৰী হৈছে মানে কেতিয়াবা মানে আমাৰ বেমাৰী লৈ যোৱা সময়ত মানে ৰাস্তাতে মানে মৰিলগীয়া হ'ল। আৰু হস্পিটেল যদি আমি লৈ যাওঁ, হস্পিটেল যেতিয়া লৈ যাওঁ তো আমাক মানে বেলেগ যেনেকৈ মানে চৰকাৰ হস্পিটেল আমাক পঠিয়াই দিয়ে, তাৰ ওপৰত আৰু তাৰ যদি আমি যাওঁ আকৌ বেলেগ ফালে পঠিয়াই দিয়ে, আৰু তেনেকুৱা মানে আমাৰ বহুত মানে মৰিলগীয়া হ'ল। চৰকাৰৰ প্ৰতি কি দাবী আপোনালোকৰ? আমাৰ এইটো দাবী হ'ল যে যোনটো মানে গ্ৰুপ মেডিকেল বন্ধ হৈছে এইটো খুলিব লাগে। এখানে हमने के मेडिकल गिला जोनटा हमने जोनटा बागान अस्पताल में जाइला, तो हमने बागान अस्पताल में जाके पीछे हमने के वहाँ ट्रीटमेंट करे ना, ट्रीटमेंट कर पीछे वहाँ दिखा दिखी कर के पीछे हमने के डिब्रूगढ़ लगे ना,
डिब्रुगढ़ लिखबेन होले से हमनी के हाथ में पैसा नहीं रहेला पैसा नहीं रहे के गुती के हमनी जागले दिगदार हो जाएला केखनो हमनी या हमनी के घरे मर जाएला कहाँ तो मेडिकल में मर जाएला पैसा नहीं गुती के हमनी मर जाएला तो हमनी के सुविधा नहीं मिलेला तो हमनी के सुविधा हमनी सामने में रहेला सिकन तो सामने में रहे सिकन थोड़ा जल्दी से पहुंच जात रही थोड़ा आदमी वहे होत रहे एखन तो हमनी के ग्रुप हॉस्पिटल नहीं के सब बंद हो जाए तो हमनी के दूरिये जाए होते दूरिये में गेले से तो हमनी के 5-6 हजार में तो हमनी के काम नहीं होएला हमनी के हुआ में 10,000 20,000 हमनी के लगेला हमनी 20,000 10,000 हम कहाँ से पाबो वैसे हमनी ग्रुप हॉस्पिटल में हमनी के लागी मने दूरिया लगे या बस 20 रुपये लगे हमनी के सुविधा हमनी के लागे